বাপতি সাহোন ভোগালী বিহুটি আমাৰ। এই ভোগালী বিহুত যদি আমি চুঙা পিঠা নাখাওঁ তেনেহ'লে আমাৰ বিহুটি আধৰুৱা হৈ থাকিব। চুঙা পিঠাৰ বাবে এতিয়া মই বাঁহ কাটিব লৈছোঁ। বাঁহ এটা কাটিলে তাৰ পৰা 3-4টা মান চুঙা এতিয়া উলিয়াব লাগিব। চুঙা পিঠাৰ ব্যৱহাৰটো অসমত আৰু ইয়াৰে আমাৰ ওচৰৰে দেশ বাংলাদেশতো ব্যৱহাৰ হয়। আৰু ইয়াৰে চুঙা 3টামান হ'লে হৈ যাব আৰু এতিয়া চুঙা কেইটা কাটি লওঁ। এতিয়া ইয়াৰে এটা হ'ব আৰু ইয়াৰে এটা হ'ব। এটা হৈ গ'ল। ইয়াৰে মুখখন অলপ বেকাকৈ কাটি দিব লাগিব। ইয়াৰে এনেকুৱা চেপত কাটি দিব লাগিব। ইফালে এনেকৈ কাটি দিয়াৰ কাৰণটো হ'ল কি যে মানে গুড়াটো যাতে ভালকৈ সোমাব পাৰে। এইখিনি চাউলখিনি ৰাতিৰ বাবে ভিজাই থোৱা হৈছিল। এতিয়া চাউলখিনি ধুই এনেদৰে তৰিয়াই লোৱা হৈছে খুকুৰি এটাত। এতিয়া মিক্সিত দিব লাগিব। এতিয়া চাউলৰ গুড়াখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া পানী দি গুলিব লাগিব। এতিয়া ইয়াতে অলপ জুলীয়া মিঠাই দিলোঁ টেষ্ট হ'বৰ কাৰণে। খিচমিচো দিলোঁ, টেষ্টটো ভাল হ'ব। এতিয়া পানী দি ইয়াৰে এতিয়া গুড়াখিনি গুলিব লাগে। গুড়াখিনি এতিয়া এনেকুৱা হ'ল, একদম ধুনীয়াকৈ একদম এনেকুৱা টাইপ হ'লে ভাল আৰু। গুড়াখিনি এতিয়া এনেকৈ চুঙাটোত এনেকৈ ভৰাব লাগিব। এনেকৈ গুড়া তাৰমানে ফুল কৰি নভৰাব। এইখিনি অলপ তাৰমানে গেপছ ৰাখিব। পুৰাৰ সময়ত তাৰমানে বস্তুটো বেছি হ'লে বস্তুটো অভাৰফ্ল' হোৱাৰ চান্স থাকে। ইমানমান ৰাখি দিলে হ'ল। ইয়াতে এটা সোপা দিব লাগিব। এতিয়া ইয়াতে সোপাটো এনেকৈ দিব লাগিব। ইয়াতে সোপাটো এনেকৈ দিব লাগিব। সোপা হিচাপে মই চাফা কাপোৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে খেৰ থাকিলে খেৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া চুঙা কেইটা পুৰিব ৰেডি। ফাৰ্ষ্ট টাইম চুঙাটোৰ মুখখন পুৰি ল'ব লাগিব এনেকৈ, যাতে গুড়াটো ওলাই নাযায় আৰু। এনেদৰে এতিয়া চুঙা পিঠা পুৰি আছোঁ। আমাৰ এতিয়া চুঙা পিঠা ৰেডি। এইটো এতিয়া কাবাৰটো ক্লাছেৰে গুচাই দিম। এইটো মানে বিৰাট গৰম হৈ আছে। এইটো গুচাই দিলোঁ। এইখিনি দেখিবলৈ পাইছে আপোনালোকে, এনেকুৱা হৈছে। গৰম 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 গৰম। এইখিনি আপোনালোকে দেখাইছেন গৰম গৰম একদম। এইখিনি নমস্কাৰ বন্ধু বান্ধৱীসকল। চুঙা পিঠা খাই আপোনালোকক ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। মোৰ লগতে আপোনালোকেও চুঙা পিঠা খাওক আৰু আপোনালোকৰো যাতে ভোগালী বিহুটো ভালে ভালে যায় তাৰে কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব।
ধন্যবাদ।